নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ কলা নামৰ পাঠটো উদ্ভিদ কলাৰ বিষয়ে পঢ়িছিলোঁ হয়নে তোমালোকৰ পাঠ্যপুথিত থকা এই উদ্ভিদ কলাৰ যিখিনি কোৱেশ্চন আছে প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম তো আহা আমি প্ৰথম কোৱেশ্চনটো চাওঁ প্ৰথম কোৱেশ্চনটো আছে কলা কি তোমালোকৰ পাঠ্যপুথিত থকা প্ৰথম কোৱেশ্চনটো হৈছে কলা কি তো কলা কি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ হয়নে জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনবৰতে চলি থাকে এনে ধৰণৰ জৈৱিক ক্ৰিয়াবোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰ লগ লাগি কলাৰ সৃষ্টি কৰে হয়নে উদাহৰণস্বৰূপে ভাজক কলা স্নায়ু কলা আমি কলা বুলি ক'লে এনেকৈ ক'ব পাৰোঁ বা আমি এক কেনেকৈ ক'ব পাৰোঁ যে একোটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ সমষ্টিয়ে হৈছে কলা মানে সংযোগ কলা পেশী কলা আদি কলাৰ উদাহৰণ তো আমি কলা মানে কি বুজি পালো বা আমি আগৰ ভিডিঅ'ত এই কলাৰ বিষয়ে আমি পঢ়িছিলোঁ হয়নে তো নেক্সট কোৱেশ্চনটো আছে বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি হয়নে বহুকোষী জীৱ কাক বোলে যে যিবোৰ জীৱ দুটা বা ততোধিক কোষে লগ লাগে হয়নে সেইবোৰক আমি কি বুলি কওঁ বহুকোষী জীৱ বুলি কওঁ মানুহ গৰু ছাগলী উদ্ভিদ আদি সেইবোৰ হৈছে বহুকোষী জীৱ এই বহুকোষী জীৱৰ ওপৰতনো কলাবিলাকৰ কাম কি হয় আমাক সুধিছে তো বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবোৰে বিভিন্ন জৈৱিক কাৰ্যবোৰ সম্পাদন কৰে হয়নে এই বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবোৰে কি কৰে বিভিন্ন ধৰণৰ জৈৱিক কাৰ্য সম্পাদন কৰে তাৰে ভিতৰত হ'ল ই কি কৰে কলাবোৰে এটা শৰীৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণৰ কাৰ্য সম্পাদন কৰে তো যেতিয়া আমাৰ শৰীৰটো চলাচল কৰিবলৈ হলে আমাক কি কলাই সহায় কৰে আমাক পেশী কলাই কৰে হয়নে পেশী কলাই সংকোচন আৰু প্ৰসাৰণৰ কাৰ্য সম্পাদন কৰে তো স্নায়ু কলাই উদ্দীপনা আৰু অনুভূতি যোগায় শৰীৰত চলি থকা বিভিন্ন কাৰ্যৰ বাৰ্তাসমূহ স্নায়ু কোষে মগজুলৈ প্ৰেৰণ কৰে হয়নে তো নেক্সট আছে ৰক্ত কলাই অক্সিজেন আহাৰ আৰু বৰ্জিত পদাৰ্থ সৰবৰাহ কাম সম্পূৰ্ণ কৰে হয়নে আমাৰ যেটো পৰিবহন তন্ত্ৰ তাত আমাৰ ৰক্ত কলাৰ কাম থাকে তো উদ্ভিদৰ ক্ষেত্ৰত কি হয় আমি সংবহন কলাৰ বিষয়ে পঢ়িছিলোঁ হয়নে জাইলেম আৰু ফ্লোয়েম তো জাইলেম আৰু ফ্লোয়েমে কি কৰে উদ্ভিদৰ যিখিনি পানী কি কৰে উদ্ভিদৰ খাদ্য পৰিবহন কৰে আৰু পানী পৰিবহন কৰে হয়নে তো এই বহুকোষী জীৱৰ ক্ষেত্ৰত কলাৰ এইখিনি হৈছে কাম আৰু কাম আছে তাৰ ভিতৰত আমি এইকেইটা আলোচনা কৰিলোঁ আমাক যদি সোধে যে বহুকোষী জীৱৰ ক্ষেত্ৰত কলাসমূহৰ কাম কি তো আমি এইকেইটা লিখিব লাগিব ইয়াত যে আছে এইকেইটা লিখিলে হ'ব তো নেক্সট কুৱেশ্যনটো আছে এইটো এবাৰ ভালদৰে মই দেখাই দিছোঁ তো নেক্সট কুৱেশ্যনটো হৈছে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা তো আমি উদ্ভিদ কলাৰ বিষয়ে যেটা পঢ়িছিলোঁ আমি তাত সৰল কলাবিলাক পাইছিলোঁ হয়নে তো সৰল কলাবিলাক কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে তো সেই ভাগ তিনিটাৰ নাম লিখিবলৈ কৈছে তো প্ৰথমটো হৈছে পেৰেনকাইমা কলেনকাইমা আৰু স্কেৰেনকাইমা নেক্সট কুৱেশ্যনটো হৈছে অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায় আমি ইতিমধ্যে পঢ়ি আহিছোঁ হয়নে অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায় উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায় কুৱেশ্যন নম্বৰ 5 টো কৈছে আমাক কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে তো নাৰিকলৰ বাকলিখন গঠন কৰা কলাবিধ হৈছে স্কেৰেনকাইমা হয়নে তো স্কেৰেনকাইমা যিখন কোষবেৰ থাকে তাত এবিধ ৰাসায়নিক পদাৰ্থ থাকে বুলি আমি পঢ়ি আহিছিলোঁ তো ৰাসায়নিক পদাৰ্থটোৰ নাম কি আছিলে ৰাসায়নিক পদাৰ্থটোৰ নাম আছিলে লিগনিন হয়নে লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে যিয়ে কি কৰে কোষবেৰখন অতি ডাঠ কৰে নেক্সট হৈছে ফ্লোয়েম কলা কিহেৰে গঠিত ফ্লোয়েম কি হয় ফ্লোয়েম হৈছে উদ্ভিদৰ সংবহন কলা হয়নে তো এই ফ্লোয়েম কলা কিহেৰে গঠিত বুলি কৈছে আমাক সুধিছে যে কিহেৰে গঠিত হয়নে ফ্লোয়েম কলা সাধাৰণতে চাৰিটা উপাদানেৰে গঠিত হয়নে চাৰিটা উপাদানেৰে ফ্লোয়েম কলাটো গঠিত হয় প্ৰথমটো হৈছে চালনী নলিকা সংগী কোষ ফ্লোয়েম তন্ত্ৰ আৰু ফ্লোয়েম পেৰেনকাইমা তো আমাক এইকেইটাকে লিখিব দিছে Next question to is question number 7. Here আছে
কি উপাদানেৰে জাইলেম কলা গঠিত তো জাইলেম কলা আমি পাইছিলো 4টা উপাদানেৰে গঠিত হয়নে ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰ তো আমি এইটা আগত পঢ়ি আহিছো হয়নে তো নেক্সট কোৱেশ্চনটো হৈছে উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক তো আমি উদ্ভিদ কলাৰ বিষয়ে যেটা পঢ়িছিলো আমি দুবিধ কলা পাইছিলো এবিধ হৈছে সৰল স্থায়ী কলা আৰু আনবিধ হৈছে জটিল স্থায়ী কলা এটা সৰল স্থায়ী কলাবোৰ জটিল স্থায়ী কলাতকৈ কি ক্ষেত্ৰত পৃথক আমাক হেতুকে খুদিছে তো সৰল কলাবোৰ একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত হয় হয়নে সৰল কলাবোৰ কি হয় একে ধৰণৰ আৰু একে আকৃতিৰ কোষেৰে গঠিত হয় ইয়াত প্ৰতিটো কোষে ইটোৰ লগত সিটো দেখাতেকে মানে একে ধৰণৰ কোষেৰে কি গঠিত হয় একে ধৰণৰ কোষ লগ লাগি সৰল কলাবোৰ গঠিত হয় যেনে পেৰেনকাইমা কলেনকাইমা আদি সৰল কলাৰ উদাহৰণ অন্যহাতে জটিল স্থায়ী কলাৰ ক্ষেত্ৰত কি হয় বেলেগ আকৃতি আৰু গঠনৰ কোষেৰে গঠিত হয় হয়নে আমি উদাহৰণস্বৰূপে পাইছো যে জাইলেম কলাত 4টা বেলেগ ধৰণৰ উপাদান থাকে হয়নে ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰ এবিলাক বেলেগ কোষেৰে গঠিত হয় হয়নে তো সৰল আৰু জটিল স্থায়ী কলাৰ যেটো মুখ্য পাৰ্থক্য হেতুৱে সৰল স্থায়ী কলাবিলাক একে ধৰণৰ বা একে আকৃতি আৰু গঠনৰ কোষবোৰে গঠিত কিন্তু জটিল স্থায়ী কলাবিলাক কি হয় বেলেগ কোষেৰে গঠিত মানে বেলেগ আকৃতি আৰু গঠনৰ কোষেৰে গঠিত হয় আমি যদি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 9ত আছে কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা কলেনকাইমা আৰু স্কেৰেনকাইমাৰ মাজত পাৰ্থক্য দাঙি ধৰা এতিয়া আমি পঢ়ি আহিছিলো হয়নে কলেনকাইমা কি স্কেৰেনকাইমা কি পেৰেনকাইমা কি তো এইবিলাকৰ কি ক'বলৈ দিছে কোষবেৰৰ ওপৰত ভিত্তি কৰি পাৰ্থক্য দাঙি ধৰিবলৈ দিছে তো আমি যদি চাও পেৰেনকাইমাৰ ক্ষেত্ৰত কি হয় পেৰেনকাইমাৰ যখন কোষবেৰ হয় বহুত পাতল হয় আৰু কিহেৰে গঠিত হয় সেলুলোজেৰে গঠিত হয় আৰু ইহতৰ কোষ মধ্যৱৰ্তী স্থান আছে হয়নে কোষ মধ্যৱৰ্তী স্থান মানে যে পাইছিলো যে কলাবিলাক কি হয় বিভিন্ন ধৰণৰ কোষে লগ লাগি গঠিত হয় মানে কোষবোৰ লগ লাগি গঠিত হয় তো কোষবোৰ লগ লাগতে কি হয় হিহতৰ মাজত কিছুমান ইন্টাৰসেলুলাৰ স্পেচ থাকে মানে কোষ মধ্যৱৰ্তী স্থান থাকে খালি ঠাই থাকে তো সেই খালি ঠাইখনক আমি কি বুলি কওঁ কোষ মধ্যৱৰ্তী স্থান বুলি কওঁ এই পেৰেনকাইমা কোষত কি হয় কোষবেৰত এই কোষ মধ্যৱৰ্তী স্থানটো পোৱা যায় মানে খালি ঠাই থাকে কোষবোৰৰ মাজত কিন্তু আমি কলেনকাইমাৰ ক্ষেত্ৰত যদি চাও কোষবেৰখন যথেষ্ট ডাঠ হয় হয়নে আৰু কোষ মধ্যৱৰ্তী স্থান একেবাৰে কম হয় বা নাথাকে ইহতৰ মাজত কি হয় কোষ মধ্যৱৰ্তী স্থানটো প্ৰায় নাথাকে আৰু যদিও থাকে বহুত কম হয় তো স্কেৰেনকাইমা কি হয় স্কেৰেনকাইমাৰ যেটো কোষ মধ্যৱৰ্তী স্থান নাথাকে কোষবেৰখন যথেষ্ট ডাঠ হয় হয়নে আৰু আমি স্কেৰেনকাইমাটা কি পায় বুলি কৈছিলো লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে তো নেক্সট কোৱেশ্চনটোত আছে পত্ৰৰন্ধ্ৰ কাৰ্যবিলাক কি তো পত্ৰৰন্ধ্ৰ মানে আমি পাইছিলো হয়নে তো পত্ৰৰন্ধ্ৰ মানে কি হয় পাঠত যে থাকে কিছুমান সৰু ছিদ্ৰ সেই ছিদ্ৰবিলাকক আমি কি বুলি কওঁ পত্ৰৰন্ধ্ৰ বুলি কওঁ তো পত্ৰৰন্ধ্ৰই কি কৰে বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে এই পত্ৰৰন্ধ্ৰৰ প্ৰয়োজন হয় আৰু ই কি কৰে পত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে হয়নে উদ্ভিদে যে পাতৰ মাজেদি মানে পাতৰ এই ছিদ্ৰেদি এই উদ্ভিদৰ দেহৰ যিখিনি আৱৰ্জিত পানীখিনি বাষ্প আকাৰে উলিয়াই পঠাই দিয়ে আমি হেতুকে বাষ্পমোচন বুলি কওঁ সহজ ভাষাত তো এই পত্ৰৰন্ধ্ৰই কি কৰে উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে তো তোমালোকৰ কিতাপত থকা এই উদ্ভিদ কলাৰ লগত সংগঠিত থকা কোৱেশ্চনখিনি এখিনি আছিল আৰু কোৱেশ্চন এৰাই যাব পাৰে তোমালোকে কোৱেশ্চনবিলাক নিজে কৰিবা তো এই ভিডিওটো তোমালোকে ভালদৰে চাবা ঠিক আছে তো নেক্সট মই প্ৰাণী কলাটো বুজাম প্ৰাণী কলাৰ কোৱেশ্চন আনসাৰখিনি এনেকৈ মই দি দিম ঠিক আছে থ্যাংক ইউ